হেল্ল' গাইজ, থাম্বনেলত নিশ্চয় দেখিব পাৰিছে যে মুছলমান যুৱতীৰ বিয়াৰ বয়স 16 বছৰ। অৰ্থাৎ মুছলমান যুৱতী এজনীয়ে 16 বছৰ বয়সৰ পিছত বিয়াত বহিব পাৰে। 16 বছৰ বয়সৰ পিছত তেখেতে নিজৰ ইচ্ছামতে পচন্দৰ ল'ৰাৰ লগত বিয়া পাতিব পাৰে আৰু বিয়া পাতি তেওঁ ঘৰ সংসাৰ কৰিব পাৰে। ইয়াত কোনো ঘৰৰ পৰিয়ালে বাধা নিষেধ আৰোপ কৰিব নোৱাৰিব। এই ৰায়দান পাঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে দিছে, যিটো সময়ত বিজেপি চৰকাৰে সংসদত প্ৰতিশ্ৰুতি দিছিল জনসংখ্যা নীতি বলবৎ কৰাৰ। এনেকুৱা সময়ত আকৌ মুছলমান যুৱতীয়ে 16 বছৰ বয়সত বিয়াত বহাটো কেন্দ্ৰীয় বিজেপি চৰকাৰে কি দৃষ্টিভংগীৰে চায়, এয়া লক্ষণীয়।